कार्बि आंलं लाहिन थावनि फामगाव एचएस स्कुलनि गेलेग्रा फोथाराव मिरु खौसेथि बर' सुबुं आफादनि 80थि बोसोरसालिया सानथामनि हाबाफारि लानानै मैयानि सानाव गाजा गोमजायै मोजाङै मोजां जानानै थांबाय। बे हाबाफारिया बोहैथि दाननि 25, 26, 27 फेब्रुवारिसिम। बेनिनो दिनै थामथि एबा जोबथा सान। बे हाबाफारियाव बाहागो लाफायो आसामनि सोलोंथाइ मन्थ्रि डक्टर रनज पेगु बिथाङा। मख'जाथावदि आसाम बिधान सभानि बुंथिगिरि बिस्वजित दैमारी बिथाङा बर' बिजोंनि जेंना, सोलोंथाइनि आरो फरायसालिनि जेंना आरो बर' बिजोंनि फोरोंगिरिनि जेंनानि सोमोन्दै खौसेथि बर' सुबुं आफादजों लोगोसे रायजो राजानि सिगाङाव जेंनाखौ सुस्रांगोन होनना बुंथिनायजों लोगोसे रोखा रोखा फोरमायना होयो। कार्बि आंलं राइजर मेसेज हिटुए एतियातो माने ভাল दिन আহিল सबरे तो बड़ो हिसाबे यूनाइटेड बडो पिपल्स अर्गेनाइजेशन आमार बडोलेंडर बाहिरत थका जिসকল बड़ो आछे जेतु काउन्सिलत नपरे गतिके तेखेतসকলৰ বিভিন্ন জাতিগত কাম কাজ কৰিবৰ কাৰণে একেলগে সময়হতীয়াভাৱে এই यूनाइटेड बडो पिपल्स अर्गेनाइजेशन गठन হৈছিলে আৰু সেই দিনৰ পৰাই बड़ो জাতিৰ বিষয়ত বিভিন্ন কিছুমান মানে তেনেকুৱা ধৰণৰ কাৰ্যসূচী লৈ কাম কৰি আছে। তেওঁলোকে বড়ো জনগোষ্ঠীৰ কাৰণে যিবোৰ বডোলেণ্ডৰ বাহিৰত আছে বা 6 শিডিউল এৰিয়াৰ বাহিৰত আছে তেওঁলোকৰ কাৰণেও সুকীয়া এটা ব্যৱস্থা লাগে য'ত বড়ো জাতিটোৱে নিজৰ ভাষা, কলা, সংস্কৃতিৰ লগতে শিক্ষা, সামাজিক আৰু অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব পাৰে। গতিকে সেই হিচাপে আজি প্ৰায় সকলো দাবীবিলাক পূৰণ হৈ গ'ল চুক্তিৰ মাধ্যমতে। গতিকে আজি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন হৈ গ'ল আৰু BTCৰ বাহিৰৰ বড়ো অধ্যুষিত অঞ্চলবোৰত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰাৰ কাৰণে হাতত লৈছে। গতিকে সেইটোৰ কাৰণে এতিয়া যিবোৰ আজি এই সমাজখনৰ কাৰণে মানে নতুন এটা কাৰ্যসূচী হিচাপে লৈ পেলাই মানে সেইবোৰ বাস্তৱ ৰূপত ৰূপায়িত কৰিব লাগে। সেইবোৰ কামটোৱে এতিয়া বড়োসকলে কৰিব লাগে। আগৰ আন্দোলন কৰিছিল, সমস্যাৰ কথা কৈছিল, এতিয়া চুক্তি হ'ল, কাউন্সিল পালে, কাউন্সিলৰ পৰা আপোনাৰ পুঁজি আবণ্টন পালে। এতিয়া সেই পুঁজিৰ দ্বাৰা যিটো বড়ো জাতিয়ে সপোন দেখিছিলে যে আমি সিটো হ'লে ইটো কৰিম, সিটো হ'লে সিটো কৰিম, এইবোৰ এতিয়া কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে। এতিয়া আৰু বেলেগক দোষ ধৰি থাকিব নালাগে, চৰকাৰক দোষ ধৰি থাকিব নালাগে, বেলেগক ছাপ্ৰেছ কৰিছে, আপোনাৰ মানে কি কয় বঞ্চিত কৰিছে, এইবোৰৰ কথা আৰু বড়োবিলাকে এতিয়া ক'ব নাপায়। বড়োবিলাকে এতিয়া যিখিনি ক্ষমতা পালে আৰু যিখিনি ক্ষমতাৰ মানে দ্বাৰা কাম কৰিবৰ কাৰণে পুঁজি আবণ্টন পালে, এই পুঁজিবিলাক যাতে সঠিকভাৱে বড়ো জাতিটোৱে যিটো 40 বছৰ 50 বছৰ আগত সপোন দেখিছিলে আৰু যিটো সপোনৰ কাৰণে সংগ্ৰাম কৰিছিল, এইবোৰ এতিয়া নিজে কৰি ল'ব লাগে আৰু তাৰ কাৰণে চবে একত্ৰিত হৈ পেলাই চিন্তা কৰি ভাল কাৰ্যসূচী হাতত লৈ পেলাই কাম কৰি যাব। হয়, ইয়াত কাৰ্বি, বড়ো, অন্যান্য যিখিনি জনজাতি আছে সেই জনজাতি সেইবিলাক আমাৰ অসম অনুষ্ঠিত হোৱা ইউনাইটেড বডো পিপলছ অৰ্গেনাইজেশ্যনৰ 8ম সাধাৰণ অধিৱেশনত আজি মই অংশগ্ৰহণ কৰোঁ। UBPৰ জন্মলগ্নৰে পৰা মই UBPৰ লগত জড়িত আছোঁ। শেহতীয়াভাৱে ভাৰত চৰকাৰৰ লগত যি BTR চুক্তি হ'ল শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আৰু বড়ো সমস্যাৰ এক সামগ্ৰিক সমাধানৰ কাৰণে, সেই চুক্তিতে এখন বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰা দফাটো লিপিবদ্ধ আছিল আৰু সেই চুক্তি ইতিমধ্যে অসম চৰকাৰে ৰূপায়ণ কৰি BTRৰ বাহিৰত থকা বড়ো ৰাইজৰ কাৰণে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল ইতিমধ্যে গঠন কৰিছে। চৰকাৰে যোৱা বিত্তীয় বৰ্ষটোত প্ৰায় 13.5 কোটি টকা পৰিষদখনলৈ আবণ্টন দিছিল। পৰিষদখন যিহেতু যথেষ্ট ডাঙৰ, প্ৰায় অসমৰ BTRৰ বাহিৰত থকা 28খন জিলা সামৰি লৈ, গতিকে এই পৰিষদখনক অনাগত দিনত আমি শক্তিশালী কৰাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ
প্ৰয়াস থাকিব আৰু সুন্দৰ এখন অধিৱেশন হৈছে মই তেখেতসকলক ধন্যবাদ गोग्गो आदार जाग्रा सुबुंफोरनिसिम मोनसे गोजोनथाव खौरां उदालगुरि जिल्लानि सिङाव थानाय मावरिया गामियाव मनाटिसा गावसुंथा हान्जानि सोद्रोमा हांमा ब्रह्म बिथाङा आसाम स्टेट रुरेल लाइभलिहुड मिशननि गेजेरजों खानस्रि हासार आरो गोबोर हासारजों दिहुनजानाय अर्गेनिक मैगं थाइगंनि गला बेखेवनाय जाबाय गोग्गो मैगं थाइगं जाग्रा गोसो गुदुं बायग्रा सुबुंफोरा गाहायाव होनाय जानबुं नम्बराव जगाजग खालामनो हागोन जानबुं नम्बरा जाबाय 8011748256 जानबुं नं 8011748256